কেইবছৰমান আগৰ পৰা আমি চেষ্টা কৰি আছোঁ যে হাতী মানুহ সংঘাতটো কেনেকৈ কমাব পৰা যায়। বহুত জেগাত বাঢ়িহে গৈছে আৰু এইটো আমাৰ কাৰণে চিন্তনীয় বিষয়। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সকলো মিলি পেলাই আৰু BTC চৰকাৰ আমি এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়, ইয়াৰ দীৰ্ঘম্যাদী এটা সমাধান এটা ওলোৱাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। কেইদিনমান আগতে আমাৰ ইয়াত NGO বিলাক যিমান কাম কৰি আছে তেখেতসকলৰ লগত মিটিং হ'ল। ইয়াৰ পিছত গাঁওবুঢ়াসকলৰ লগত চব শ্ৰেণীৰ লগত হ'ব আৰু এতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা কিছুমান ফৰেষ্ট ডিপাৰ্টমেণ্টে পাইছে, যাৰ দ্বাৰা চ'লাৰ ফেঞ্চিঙৰ কাম কৰা, ফৰেষ্ট এৰিয়াৰ ৰাইজক সজাগতা কৰা আৰু ৰাইজক অলপ অৰ্থনীতি আগুৱাই যোৱাৰ কাৰণে বিভিন্ন কাম কৰাৰ কাৰণে এই সুবিধাটো মানে আৰম্ভ কৰিব বিচাৰিছে, কেনেকৈ ৰাইজক ল'ব পাৰে আৰু সজাগতাটো মেইন। আৰু ইয়াৰ লগতে এনিমেল হেবিটেশ্যনৰ যি অঞ্চল আছে তাত ফৰেষ্ট কোৱালিটি ডেভেলপ কৰা, তেখেতসকলৰ খাদ্যবিলাক অলপ তাতে যাতে বেছিকৈ পাব পাৰে ইয়াৰ কাৰণে বেছি ব্যৱস্থা কৰা, তেনেকুৱা বহুতখিনি কাম আমাৰ হাতত আছে। সেইখিনি কাম কৰিবলৈ আমি চিন্তা কৰিছোঁ আৰু ইয়াৰ লগতে কেতিয়াবা পানীৰো প্ৰব্লেম হয়, ৱাটাৰবিলাক কমি যায়। তো তেনেকুৱা বহুতখিনি কথা সিদিনা পাই 15টামান ইছ্যু আমাৰ ওচৰলৈ আহিছে NGO আৰু চৰকাৰ আলোচনা কৰা আৰু এইবিলাক ক্ৰমে এটাকৈ সমাধান কৰি যাবৰ কাৰণে আমি চেষ্টা কৰিম। আজিয়ে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ Btr অঞ্চলৰ অসমৰ আৰু ভাৰতৰ শিক্ষাগুৰুসকললৈ শ্ৰদ্ধা জনাইছোঁ। আজি শিক্ষাগুৰুসকলৰ কাৰণে আমি তেনেকুৱা এটা ভাল সমাজ পাবলৈ সক্ষম হৈছোঁ। আমি চাইণ্টিষ্ট, ডক্টৰ, ইঞ্জিনিয়াৰ, বহুত ভাল মানৱ সম্পদ পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে শিক্ষাগুৰুসকলৰ যি পৰিশ্ৰম এইটো আমি সদায় শ্ৰদ্ধা কৰিব লাগিব। শিক্ষাগুৰুসকলৰ যিটো আমাক কৰা গাইডেন্স এইটো আমি সদায় মানি চলিব লাগিব আৰু সুস্থ সমাজ আৰু উন্নত সমাজ লাগিলে শিক্ষক সমাজে সদায় মানে এটা দায়িত্ব ল'ব লাগিব। আগত লৈ অহা দায়িত্ব আৰু অনাগত দিনত ল'বলগীয়া দায়িত্বৰ কাৰণে শিক্ষক সমাজক মই মোৰ তৰফৰ পৰা আন্তৰিকতাৰে অনুৰোধ কৰি আৰু ধন্যবাদ জনাই মই সকলোকে মই শুভেচ্ছা জনাইছোঁ। এইটো মানে 6.3 যিটো Btr একৰ্ডৰ 6.3 মতে স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে আৰু BTCৰ ভিতৰৰ যিখিনি স্কুল এই স্কুলৰ ভিতৰত বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, কেঞ্চাৰ স্কুলটো মানে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে আৰু BTCৰ বাহিৰত বড়ো মিডিয়াম প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে, তেনেকুৱা কথা লিখা আছে। গতিকে আজি অসম চৰকাৰে লাহেকৈ এই ইছ্যুটো বিবেচনা কৰি আছে যে কোনটো খুব বেছি ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, সমাজৰ কাৰণে, অসমৰ কাৰণে বেষ্ট হ'ব সেই পলিচিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব। বড়ো মিডিয়ামটো অলপ পিছতহে আৰম্ভ হ'ল বা বিভিন্ন সমস্যা আছে, ইয়াৰ কাৰণে সেই একৰ্ডত এটা সুকীয়া এটা জেগা ৰখা হৈছিলে, সেইটো লৈ পেলাই ক্ল'জ এটা ৰখা হৈছিলে, আলোচনা হৈছে। কিন্তু এইটো এনেকুৱা নহয় যে অসমীয়া মিডিয়াম বা বড়ো মিডিয়ামে একদম বাদ কৰি যাব, এইটো পৰ্যায়ক্ৰমে কনচিডাৰ কৰিব। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन। जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687236 आव थोंजों मुं थिसन।